মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 4 পৃষ্ঠা নম্বৰ 47 পাঠটোৰ নাম গুণিতক আৰু উৎপাদক। এই পাঠটো আলোচনা কৰি তোমালোকে কিতাপত উলিয়াই ল'বা। কিতাপখনৰ ফালে আমি অকমান মন দিব লাগিব। সুনু, মুনু আৰু গুণুৱে মাৰ্বল খেলি আছিল। তাত আমি ছবি দেখা পাইছো, ইয়াতে মাৰ্বল খেলি আছে তিনিজন ল'ৰা ছোৱালীয়ে। সিহঁতৰ হাতত থকা 12টা মাৰ্বল বিভিন্ন গোটত ভাগ কৰি চাওঁ আহা। তোমালোকৰ ওচৰত যদি মাৰ্বল আছে, মাৰ্বল লৈ ল'ব পাৰা, বা তেনেকুৱা বিভিন্ন গছৰ গুটিয়েই হওক বা ঘৰত সহজতে পোৱা মণি আদি তোমালোকে লৈ ল'ব পাৰা। সুনুৱে এটা ভাগ বনাইছে, প্ৰতিটো গোটতে এটা এটাকৈ মাৰ্বল ৰাখিছে। তেতিয়া মুঠ গোট হৈছে 12টা। আমি যদি তাৰ তলৰ ছবিখনলৈ যাওঁ, তাত মুনুৱে গোট সজাইছে। মুনুৱে প্ৰতিটো গোটত দুটাকৈ মাৰ্বল ৰাখিছে। মুঠ গোট হৈছে 6টা। গতিকে 2 পূৰণ 6। গুণুৱে আকৌ এনেধৰণে সজালে যে প্ৰতিটো গোটত 3টাকৈ মাৰ্বল ৰাখিছে। তেতিয়া মুঠ গোট হৈছে 4টা। গতিকে 3 পূৰণ 4। পিছফাললৈ আহা, পাঠটো 48 নম্বৰ পেজত। মুনু আৰু গুণুক দেখি সুনুৱে আকৌ মাৰ্বল কেইটালৈ এনেধৰণে সজালে। তেওঁ প্ৰতিটো গোটত 4টাকৈ মাৰ্বল ৰাখিছে। মুঠ গোট হৈছে 3টা। গতিকে 4 পূৰণ 3। সুনুক দেখি মুনুৱে আকৌ বেলেগ ধৰণে সজালে। তেওঁ প্ৰতিটো গোটত 6টাকৈ মাৰ্বল ৰাখিছে। তেতিয়া মুঠ গোট হৈছে 2টা। নাইবা তাকে দেখি গুণুৱে আকৌ কৰিছে কি, এটা গোটতে গোটেই 12টা মাৰ্বল ৰাখি দিছে। গতিকে 12 পূৰণ 1। এতিয়া আমি যদি এই যে প্ৰথমৰ পৰা আমি দেখা পালো 1 পূৰণ 12, 2 পূৰণ 6, 3 পূৰণ 4, 4 পূৰণ 3, 6 পূৰণ 2, 12 পূৰণ 1। এই আটাইকেইটা আমি পূৰণ কৰিলে 12 পাম, নহয়নে বাৰু? গতিকে ইয়াৰ পৰা আমি কি শিকিলো? আমি একেখিনি বস্তুকে বেলেগ বেলেগ গোটত ভাগ কৰিব পাৰো। এই যে আমি 1 পূৰণ 12 বা 2 পূৰণ 6 বা 3 পূৰণ 4 এনেকৈ যে পূৰণ কৰিলো বা তেনেকৈ যে আমি ভগালো বস্তুকেইটা, এই প্ৰতিটো সংখ্যাই 12ৰ এটা এটা উৎপাদক বুলি ক'ব। ঠিক তেনেকৈ যদি চাওঁ আমি 12ৰ উৎপাদক তেতিয়া হ'ল 1, 12 সংখ্যাটো নিজেই, 2, 6, 3, 4। এই সংখ্যাকেইটা হৈছে 12ৰ উৎপাদক। গতিকে আমি উৎপাদকৰ বিষয়ে সাধাৰণ এটা ধাৰণা পালো। তোমালোকে তাৰ পিছৰ পেজলৈ যাব পৰা 49 পেজত। উৎপাদক বলতে আমি কি বুজো চাওঁচোন আহা। কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলে। বা যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ, সেই সংখ্যাকেইটাই হ'ল পূৰণফলটোৰ উৎপাদক। এনেকৈ তোমালোকে মনত ৰাখিব পাৰা। গতিকে আমি এনেকৈ যিকোনো সংখ্যাৰে উৎপাদকবিলাক আমি উলিয়াই ল'ব পাৰো। এতিয়া তোমালোকে তোমালোকৰ বহীত কৰি চাব পাৰা উৎপাদক বৃক্ষ। বৃক্ষ শব্দটোৰ অৰ্থ হৈছে গছ। গতিকে সংখ্যাবোৰৰ উৎপাদকেৰে উৎপাদক বৃক্ষ সাজি চাওঁ আহাচোন আমি। কিতাপত দিয়া আছে 1 নম্বৰত নৰ উৎপাদক বৃক্ষ। নটোক আমি কি কি ধৰণে ভগাব পাৰো বা ভাঙিব পাৰো, নাইবা কি কি সংখ্যা পূৰণ কৰিলে আমি 9 পাব পাৰো। ইয়াত এটা আমাক কৰি দিয়া আছে যে 3 আৰু 3।
3 আৰু 3 পূৰণ কৰিলে আমি 3 3 গুণ 9 পাওঁ 2 নম্বৰটো তোমালোকে নিজে কৰিব লাগিব 10ৰ উৎপাদক বৃক্ষ এটা 10টো কি সংখ্যা পূৰণ কৰিলে আমি 10 পাম হেতু চিন্তা কৰি তোমালোকে তাত খালি ঠাইত লিখিবা 3 নম্বৰত ঠিক তেনেকৈ এটা কৰি দিয়া আছে 12ৰ উৎপাদক বৃক্ষ ইয়াত প্ৰথমতে 12ৰ উৎপাদক উলিয়াইছে 2 আৰু 6 বাওঁফালৰ ঘৰটো 2 লিখা আছে সোঁফালৰ ঘৰটো 6 লিখা আছে ঠিক তেনেকৈ আমি 6টোক আকৌ ভগাব পাৰো 6 বাওঁফালৰ ঘৰটো তলত লিখা আছে 2 সোঁফালৰ ঘৰত লিখা আছে 3 তাৰ মানে 2 আৰু 3 পূৰণ কৰিলে আমি 6 পাম এতিয়া 4 নম্বৰটোলৈ আহা 12ৰ আন এটা উৎপাদক বৃক্ষ বনাব পাৰো আমি এনে ধৰণেৰে তোমালোকে এটো নিজে চিন্তা কৰি লোৱা 12টো দিয়া আছে 12টো হৈছে পূৰণফল গতিকে 3 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 12 পাম হেতু চিন্তা কৰি সোঁফালৰ ঘৰটোত খালি ঘৰটোত লিখা সেই খালি ঘৰটোত লিখা সংখ্যাটোক আকৌ পুনৰ তলত ভাগ কৰিব লাগিব গতিকে ইয়াৰ পিছফালেও মানে 50 নম্বৰ পেজতো দিয়া আছে বহুত কেইটা হেগেটা তোমালোকে অকমান ধাপকিটা চাই গলে এই বিষয় আৰু বেছি ভালদৰে বুজিব পাৰিবা ইয়াৰ লগতে যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেতিয়া হলে মোক মেছেজৰ জৰিয়তে সুধিব পাৰিবা বা এই ভিডিওটোৰ লিংকত গৈ কমেন্টত লিখিব পাৰিবা ধন্যবাদ